Hola. কি কৰি আছা তুমি ক্লাছত? কোনে ক্লাছ? এটি কৈছে যে ক্লাছত এনেকুৱা কৰি থাকিব লাগে নেকি? চবৰে দিগদাৰ হয় নাই? ছাত্ৰ ছাত্ৰী তুমি তোমাৰ অসুবিধা হৈছে কিবা কোৱা, ক্লাছ কৰিব মন নাই, বাকীবোৰৰ অসুবিধা নাই তোমাৰ লগত? এনেকুৱা কৰি থাকিব হ'ল নে চবৰে? বুজি পালা নে তুমি? চাগে পালা নে? সব ছাত্র ছাত্রীয়ে এটাই বল আমি শিক্ষকক যদি নাপালো যদি পাব লাগিব, যদি নাপালে যদি নাপালো বুলি ক'বা। শিক্ষক সদায় তোমালোকৰ লগত আছে। শিক্ষকে কেতিয়াও তোমালোকক যদি নাপালো বুলি ক'লে তোমালোকক কেতিয়াও বেয়া নাপায়। যিটো দিন কোৱা তেতিয়া বুজিবা। শিক্ষক যদি থাকি যায় একেবাৰে থাকি যাব। সব ছাত্ৰ ছাত্ৰীয়ে এটাই ভুল কৰে, বুজি নাপালো সব বুজি পালো বুলি। ঠিক আছে? আজি পাহৰিবা না? ঠিক আছে। অ শুনিছানে? এইফালে আছোন, ছাৰ আহিছে। আপোনালোকৰ ল'ৰাটো অলপ বদমাছ হৈছে, সি ক্লাছত ভালকে মন দিয়া নাই, হয় নেকি? ঘৰতো এইকেইদিন সি পঢ়াত মন দিয়া নাই। মই কথাটো লক্ষ্য কৰিছো বাৰু। অলপ চাব তাক। দেখিছা তোমাৰ মৰম পাই পাই ল'ৰা কিমান বেয়া হৈ গৈছে। হ'ব দিয়ক, ল'ৰাৰ ভুল হয়, মই তাক বুজাম। বিকাশ, অ বিকাশ, অলপ ভালকে মাতিবচোন। কোনে বুজাই? কওকচোন। অলপ বহাচোন। তুমি বোলে স্কুলত উৎপাত কৰি থাকা, আজি তোমাৰ বিষয়ে ক'বলৈ ছাৰ আহিছিল আমাৰ ঘৰলৈ। আমি ভাবো তুমি ভালদৰে পঢ়া শুনা কৰা, পঢ়ি শুনি ডাঙৰ মানুহ হ'লে পিছত তোমাৰ নিজৰে ভাল হ'ব। তোমাক লৈ আমাৰ বহুত আশা আছে।
ভালছে ৰ'বা চাই। ও দাদা দাদা কাক চাইছা দাদা আপোনাকে বিচাৰিছে কোৱাচোন ঘৰত কিবা কৰিবলগীয়া কাম আছিলে নেকি? আছিল অলপ বহিলে তোমাৰ নামটো কোৱাচোন মোৰ নামটো বিকাশ ঘৰ কোন জেগা কেনেকুৱা ধৰণৰ কাম কৰিব পাৰা দাদা এনেকুৱা ধৰণে কাম দিয়ে দাদা মই ইয়াতে থাকি কাম কৰিম বুলি ভাবিছোঁ পাৰিবা ঠিক কৰিব তোমাৰ দেখোন খুব জ্বৰ হৈছে। ব'লা আমি ঘৰলৈ যাওঁ। বিকাশ বিকাশ ছাৰ আহিলে বিকাশ ক'ত আছিলে ইমান আহাচোন আহা বুলি কওকচোন শুনিছা কোন আহিছে চোৱাহিচোন বিকাশ তুমি ইমান দিনে ক'ত আছিলা তোমাক আমি ইমান বিচাৰি ফুৰিছো না দাদা মোৰ বুজাই গৈছিলে এইবাৰলৈ মোক ক্ষমা কৰি দিয়া চোৱা বিকাশ ইমান সৰুতে এইবোৰ সিদ্ধান্ত কিয় লোৱা তোমাক মা দেউতা কিমান ভাল পায় তুমি ভাল মানুহ হৈ এওঁলোকক পিছত চাব লাগিব এতিয়াৰ পৰা তুমি ভালদৰে পঢ়া শুনা কৰিবা ভাল ৰিজাল্ট কৰিবা তেতিয়া মা দেউতাহঁতে তোমাক বহুত ভাল পাব সুখত থাকিলে কেতিয়াও কাকো প্ৰস্তাৱ নিদিব খঙত থাকিলে কেতিয়াও কাৰো উত্তৰ নিদিব আৰু দুখত থাকিলে কেতিয়াও সিদ্ধান্ত নল'ব বিকাশ তাকে খাবা দেই
ছাৰ আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি মোক ইমানখিনি সহায় নকৰা হ'লে মই আজি পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ। চোৱা, এইবোৰ চব তোমাৰ নিজৰ চেষ্টাৰ ফল। তুমি নিজে চেষ্টা নকৰাহেঁতেন পৰীক্ষাত নিজে চেষ্টা নকৰিলে ভাল ৰিজাল্ট কৰিব নোৱাৰে। জীৱনত সকলো মানুহেই নিজৰ চেষ্টাৰ ফলতহে উন্নতি কৰিব পাৰিব। লোকৰ চেষ্টাৰ ফলত কোনো উন্নতি নহয়। আগলৈও আশা কৰোঁ ভালদৰে কামবোৰ কৰি যাবা, বেয়া সিদ্ধান্ত নল'বা, সকলো কাম ঠিকমতে কৰিবা আৰু আশা কৰোঁ জীৱনত আৰু আগুৱাই যোৱা। নমস্কাৰ, আমাৰ এইটো ইউটিউবৰ প্ৰথম ভিডিঅ' আৰু প্ৰথম যিহেতু বহুতো ভুলভ্ৰান্তি হৈ গৈছে, এইবোৰ যাতে আপোনালোকে সকলো শুধৰাই লয় আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ কাষতে থকা ঘণ্টাটো টিলিঙা মন্দিৰত বজোৱা নিচিনা বজাই দিব। ধন্যবাদ।